হেল্ল' গাইজ, টেক ফৰ আছামলৈ আপোনালোকক স্বাগতম। আজি চেন্নাই স্নেক পাৰ্কত থকা ঘৰিয়ালবোৰ আপোনালোকক দেখুৱাবলৈ লৈছোঁ। তেনেহ'লে একেলগে চাওঁ আহক। এইটো যি দেখা পাইছে এইটোৰ নাম হ'ল আপোনাৰ নেইল ক্ৰক'ডাইল। এভাৰেজ 12 ফিটমান হয় আৰু মেক্সিমাম হ'লে 18 ফিটমান হয় এইটো দীঘল। নেক্সট আছে এইটো চিয়ামিজ ক্ৰক'ডাইল। চিয়ামিজ ক্ৰক'ডাইলটো যদি প্ৰাপ্তবয়স্ক হয় তেনেহ'লে প্ৰায় 150 কেজিমান ওজন হয় বুলি ইয়াতে ফলকত লিখি থোৱা আছে। এইটো চিয়ামিজ ক্ৰক'ডাইলে হয়। মুখখন মেলি আছে। নেক্সট যাম আমি, এইটো আছে মাৰ্চ ক্ৰক'ডাইল। ইয়াতে প্ৰায় 35টামান ঘৰিয়াল একেলগে আছে। এইটোৰ নাম হ'ল মাৰ্চ ক্ৰক'ডাইল। খুব বৃহৎ হিচাপত আছে। তাৰপিছত নেক্সট ইয়াতে ফলক আঁৰি থোৱা আছে। আপোনালোকে যদি ডিটেইলছখিনি পঢ়িব খোজে তেনেহ'লে ভিডিঅ'টো প'জ কৰি আপোনালোকে ডিটেইলছখিনি পঢ়িব পাৰে। নেক্সট যাওঁ আৰু নেক্সট এইটো হ'ল আপোনাৰ কাইমেন বুলি কোৱা হয় এইটো। নেক্সট আছে চল্ট ৱাটাৰ বুলি কোৱা হয়। চল্ট ৱাটাৰ বুলি প্ৰজাতি এটা আছে, তো এইটো চল্ট ৱাটাৰ হয়। এইটো ইণ্ডিয়ান ক্ৰক'ডাইলে হয়। তাৰপিছত নেক্সট যাওঁ। এইখিনিতে এটা কথা কৈ দিওঁ, যিসকলে স্নেক পাৰ্কত থকা মই সাপৰ যিখিনি ভিডিঅ' দেখাইছোঁ সেইখিনি যোনে চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰে। এইটো ভিডিঅ'ত মই অকল ঘৰিয়ালহে দেখাইছোঁ। এইটো হ'ল আপোনালোকৰ ঘৰিয়াল, আমি যোনটো ঘৰিয়াল বুলি কওঁ, এইটো ইণ্ডিয়ান হয়। এইটোৱে মেইন প্ৰজাতিটো। এইটোৰ মুখখন দীঘলীয়া টাইপৰ। আপোনালোকে এটা ওচৰতো আছে, আপোনালোকে মই দেখাই আছোঁ বাৰু। ওচৰটো এইটো খুব শান্ত হৈ আছে। মুখখন জোঙা টাইপৰ হয় এইটো। স্নেক পাৰ্কত এইখিনিয়ে ঘৰিয়াল ইয়াতে ৰখা হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইবৰ লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব। ধন্যবাদ। জয় আই অসম।